এই আজি অলপ পহু মাংস খাম বোলে দেই গোটেই তিনিটা পহু মাৰি আনিব লাগিব চালা তহঁতি 3-4টা পহু মৰাৰ কথা চিন্তা কৰিছ ভিতৰে মইহে গম পাইছোঁ কিমান ভয়ত আহিছোঁ এই বিহাৰী বাবু তোৰ আকৌ কেলৈ ভয় লাগিলে ন আমাৰ ওচৰত বন্ধুকেইটা দেখা নাই নেকি কিহৰ পৰা আহকচোন উৰাই দিম মতা মানুহটো হৈ ইমান ভয় কৰিছ ইমান ভয় কৰি লাভ নাই একোডাল নোলায় এখন হাবিত একোডাল নোলাই ক'বলৈ আহিছ এইখন হাবিৰ কথা মই নজনাত নাই আৰু তহঁতি দুটা লগ ধৰি অনাৰ কাৰণে বন্ধুত্ব খাতিৰত আহিছোঁ নহ'লেতো মই নাহোৱেই শুনিছোঁ বোলে এইখন হাবিত বৰ অদ্ভুত জন্তু এটা ওলায় আজিলৈকে যিমান মানুহ আহিছে ঘূৰি যাবলৈ পৰা নাই সেইকাৰণে এইখন হাবিলৈ কোনো নহাই হ'ল ধেৎ চুপ থাক না তই নিজে ভয় খাইছ আমাকো ভয় খাৱাই নাথাকচোন যি টি কৈ মেলি এইটো আকৌ কি মই তহঁতক কোৱা নাছিল জানো ইয়াত কিবা কিবি ওলাই বুলি তহঁতিহে বিশ্বাস নকৰ ঐ বহুত অদ্ভুত মাত দেখোন ঐ পেটুৱাকা কি কৰ এতিয়া পলোৱা বাহিৰে একো উপায় নাই আৰু এতিয়া বৈ পলাও বৈ জল্দি বল বল ঐ পেটুৱাকা কি চাই আছ ন গুলি মাৰ গুলি মাৰ ঐ এইটো দেখোন পেটুৱাকাক ডিঙি কাটি মাৰিয়ে পেলালে কথা ঐ আমাৰ গাঁৱত 3টা মানুহ কালিৰ পৰা নাইকিয়া হৈ আছে গম পাই নাই কি গাঁৱত 3টা মানুহ নাইকিয়া হৈ আছে কোন নাইকিয়া হৈ আছে এই বিহাৰী দাৰিয়া আৰু পেটুৱাকাই ইহঁত 3টা বোলে কালি ৰাতি চিকাৰলৈ গৈছিলে এতিয়ালৈকে আহিয়ে পোৱা নাই অঁ বৰ ডাঙৰ কথা হ'ল দেখোন ওচৰৰ পাহাৰখন এনেও বেয়া কিবা ঘটনা ঘটিলে সিহঁতৰ ওপৰত এতিয়া এই মিলেকা এতিয়া গাঁৱৰ মানুহবোৰ যাব নেকি সিহঁতক বিচাৰি কোননো যাব গাঁৱৰ মানুহবোৰ কিমান ভয় পালে গম পায়েই দেখোন আমিকেইটাই যাব লাগিব অঁ আমিকেইটা কিবা এটা চিন্তা কৰিব লাগিব সিহঁতকেইটাক বিচাৰি নগ'লে বেয়া হ'ব নহয় ল'ৰাকেইটা তহঁতি কি পাতি আছ হে কলৈ যোৱা কথা পাতি আছ এই ওচৰ পাহাৰখনলৈ যাম কালি পেটুৱাকা ৰাতি চিকাৰলৈ গৈছিলে এতিয়ালৈকে ঘৰলৈ অহাই নাই সিহঁতকে বিচাৰি যাম নাযাবি অ' ল'ৰাহঁত নাযাবি সেইখন পাহাৰলৈ তহঁতি সেইখন পাহাৰৰ কথা জানিবলৈ এতিয়া বহুত বাকী আছে আজিলৈকে যিমানবোৰ গৈছে এতিয়াও এটালৈকে ঘূৰি অহা কথা শুনাই নাই তথাপিতো আমিতো যাবই লাগিব সেইখন পাহাৰত কিনো ৰহস্য লুকাই আছে চব উলিয়াব লাগিব কিমান আৰু লুকাই থাকিব ঠিকেই কৈছে সেইবিলাকে হ'ব পাৰে আমি গাঁৱৰ সেই 3জন মানুহ ঘূৰাই আনিব নোৱাৰোঁ তথাপিও সেই ৰহস্য উলিয়াইহে এৰিম অঁ বৈ মেলেকা আৰু চেল খোৱা সেই হাবিৰ ৰহস্য আজি উলিয়াইহে এৰিম সেই হাবিখনক আজি মুকলি দিহে এৰিম ৰহস্যৰ পৰা অঁ ব'লক হে তহঁতি কি সঁচাকৈ সেই হাবিখনলৈ যাবি নে নাযাবি অ' পাহাৰত নাযাবি অঁ এইকেইটা দেখোন জকা পৰি আছে আমাৰ গাঁৱৰ পৰা এই 3জন মানুহ আহিছিলে নহয় সেইকেইটাও জকা চাগে এইকেইটা মাংস খাই নোপোৱা কেইটাহে মাংস খাবলৈ চিকাৰ কৰিবলৈ আহিছিলে পালে এতিয়া ঐ ল'ৰাহঁত সেইটো বৰ বেলেগ বস্তু এটাই মাৰিছে আকৌ সিহঁতক দেই একো মাংস চাংস নাই আৰু চব সাৰ দিহে কৰি পেলালে অঁ তাকেহে ভালদৰে আগলৈ যাব লাগিব ক'ত সোমাই আছে চিকাৰটো একো গম নোপোৱা নহয় কোনফালৰ পৰা হামলা কৰি দিব বেচেৰাকেইটা কেনেকুৱা হৈ থাকিলে ইমান শকত মানুহকেইটা ব'ল আগলৈ যাওঁ ইয়াক আজি খতম দি থৈহে যাব লাগিব নহ'লে আৰু কিমান মানুহ মাৰিব ঠিকান নাই অঁ ব'লক ভেবেলা খাই সঁচাকৈ হাবিখন বৰ গহীন টাইপৰ দেই কি সোমাই আছে হাবিখনত একো ঠিকান নাই কেলৈ তহঁতিকেইটা ভয় খাইছ নেকি কি ফাল্টু কথা কৈছে আপুনি থাকোঁতে আমি ভয় খাম নেকি ঠিক আছে ইফালে চকু দি থাকিবি কোনফালৰ পৰা এটেক কৰি দিব একো গমেই নাপাবি হ'ব বাৰু কিন্তু আজি এই বস্তুটো চাৰণ নাই ক'ত আছে ওলাই আহ অঁ ক'ত লুকাই আছে ওলাই এইফালে সেইফালে যাম ব'লক সেইপিনে সোমাই আছে হপায় অঁ ব'ল ভাগৰ লাগি গৈছে হয় ক'ত বিচাৰি ফুৰিম আৰু তাক তাকেহে গোটেইবোৰ ঘূৰিলোঁ দেখিয়ে নাপাওঁ দেখোন এতিয়ালৈকে ভয়ে খালে নেকি হে আমাৰ চিকাৰ আহি গ'ল কি চাই উত্তৰ গলা বেটা মোক মাৰ এই মাখি খেল খতম ভেবেলাকাই গাত লাগিলে আকৌ দুখ পাইছে নাই অলপ